এয়া মই এতিয়া ঘৰ আহি পাই গ'লো আৰু চাওঁচোন ঘৰৰ মানুহবোৰে কি কৰি আছে। মা এইফালে মায়ে পুৰা এতিয়া ব্যস্ত হৈ আছে দেই। চাওঁচোন বাৰু আজি কি বনাই ন। তেনেহ'লে মই স্কুলৰ পৰা জাষ্ট আহি পাইছোঁ, মাৰ লগত অকণমান চাই দিম কি বনাই। তেওঁ কিবা কিবি ৰেডি কৰি থৈছে বুলি গম পাইছোঁ, চাওঁ বাৰু। যিহেতু আজি এতিয়া মায়ে মাংস বনাম বুলি কৈছে, মাংস বনোৱাত তেওঁ লৈ লৈছে জলকীয়া, সৰু ধান জলকীয়া, পিঁয়াজ আৰু তেজপাত আৰু এইটো এটা পেষ্টটো হৈছে জালুক, আদা, ৰচুন, শুকান জলকীয়া, লং, ইলাচি, ডালচেনি এনেকৈ কৰি পেষ্টটো বনাই লৈছে। এই গোটেই সম্পূৰ্ণ প্লেটখন দেখাইছোঁ। তাৰপিছত আলু আৰু বিলাহী দুটা লৈছে। আলুকেইটা ডাঙৰ ডাঙৰকৈ কাটি লৈছে টুকুৰা টুকুৰকৈ। এয়া মাংস ধুনীয়াকৈ ধুই লৈছে। কেৰাহীখন গৰম হোৱাৰ পাছতে এয়া তেল দি তেজপাত দিলে আৰু লগালগ পিঁয়াজ দি দিছে মায়ে। মই বেছিকৈ তেল নিদিয়াকৈ বনাওঁ আৰু মায়ে তেল দি বনাই ভাল পায়। সেয়াই আৰু আমাৰ ডিফাৰেঞ্চটো সেইটোৱে হয় যে মই বইল টাইপ খাই বেছি ভাল পাওঁ, মায়ে তেল দিয়া খাই ভাল পায় আৰু তেনেকৈ আমাৰ চলি যায়। আৰু প্ৰত্যেকৰে সোৱাদবোৰ বেলেগ বেলেগ নহয়নে? চাওকচোন বাৰু কেনেকৈ বনাইছে মায়ে পিছৰখিনি। এয়া পিঁয়াজত এই পেষ্টটো যিটো আছিলে যে সেইখিনি দি দিছে মায়ে, পেষ্টটো দি দিছে কমপ্লিটলি। তাৰপিছতেই জলকীয়াকেইটা দি দিলে ইয়াতে। মানে জ্বলাটো অলপ হ'লে ভাল লাগে, মাংস বুলি ক'লে জ্বলা। যদিহে বাকীকেইখন প্লেইন হয়, বাকীকেইখন আঞ্জা যদি বহুত জ্বলা দি দিয়া হয়, প্ৰতিটোতে জ্বলা দিলে বেয়া লাগে নহয়নে? তাৰপিছত এয়া মাংস দি দিয়া হ'ল। মাংসখিনি সম্পূৰ্ণৰূপে লৰাই থাকিলে ভাল আৰু, কাৰণ জানেই পেষ্টবোৰ দি দিলে কেৰাহীখন দেৰি যায়, অলপ মানে জ্বলা জ্বলা হৈ যায়। সেইকাৰণে যিমান পাৰে সঘনাই লৰাই থাকিব লাগে। আৰু এটা কথা আছে ন, মাংস বস্তুবোৰ লৰাই থাকিলে বেছি ধুনীয়া হয় খাবলৈ। আৰু এয়া হালধি, নিমখ সকলোবোৰ দি গৈ আছে এটা এটাকৈ। ইয়াৰ পিছতে এটা এটাকৈ মছলা এড কৰি আছে। মিট মছলা, ধনিয়া গুড়ি, জিৰা গুড়ি সকলোবোৰ দি আছে। আপোনালোকে মনত ৰাখিব, যদি এখন আঞ্জাত খুবেই মছলা প্ৰয়োগ কৰা হয়, এখনত কিন্তু কম মছলা আৰু পাৰিলে বইল খাবলৈ চেষ্টা কৰিব, শৰীৰৰ কাৰণে ভাল হয়। মই বাৰে প্ৰতি কওঁ ন, মছলা আৰু এইবোৰৰ বস্তুৰ প্ৰতি অকণমান সতৰ্ক হ'ব লাগে। এতিয়া ঢাকনিখন মাৰি ৰাখি দিয়া হৈছে। তাৰপিছতে অকণমান মাজে মাজে মাংসখিনি লৰাই থাকিলে ভাল হয়। আচলতে মাংসখিনিৰ গোন্ধটো বাহিৰলৈকে গৈ আছে, মই সেইকাৰণে বাৰেপতি আহি লৰাই দিবলৈ কৈছোঁ। চাওকচোন কেনেকুৱা লাগিছে। তাৰপিছতে আকৌ লৰাই বাৰেপতি চাই আছে। এইটো সাধাৰণকৈ যেনেকৈ বনায় তেনেকৈয়ে বনাইছে মায়ে, খালি মাৰ হাতৰ আঞ্জাখন খাবলৈ বেছি সোৱাদ হয়। সেইকাৰণে মই আপোনালোকক দেখাই দিছোঁ মায়ে কেনেকৈনো বনায়। ইয়াৰ পিছতে কাটি থোৱা আলুকেইটা দি দিলে, আলুকেইটুকুৰা, আৰু আকৌ লৰাই দিছে। মাজে মাজে লৰাই থকা হৈছে, নহ'লে লাগি যাব যে তলত। সেইকাৰণে বাৰেপতি চাই থকা হৈছে আৰু কেনেকুৱা হয়নো, কালাৰটো কেনেকুৱা হৈছে। তেলটো এৰিয়ে আছে দেখিছে মাংসখিনিয়ে। ইয়াৰ পিছতেই কাটি থোৱা বিলাহী টুকুৰাকেইটা ইয়াত যোগ কৰি দিছে। আৰু মই এবাৰ মাক দেখাই দিছোঁ কেনেকৈ মায়ে বনাই আছে। মায়ে এতিয়া মানে আৰু মাংস বনাই আছে। সেয়া আমাৰ স্পেচিয়েল মাংস ৰেডি। মায়ে বনাই আছে এতিয়া স্পেচিয়েল মাংস। আৰু মই মানে এতিয়া স্কুলৰ পৰা আহি পাইছোঁ। আৰু মা কিবা এটা কওক। এইখিনিকে আপোনালোকে চাই দিয়ক, বনাই খাব আৰু চেনেলটো চাব।
আৰু দুই এষাৰ কথা চেনেলটো চাবলৈ কৈছে, চাই মেলি জনাব কেনেকুৱা হৈছে। তেওঁ বনাই মেলি দিছে আৰু এইখিনিতে পানী যোগ কৰি দিয়া হ'ল। আমাৰ মাংস প্ৰায় ৰেডি, গ্ৰেভি টাইপে হৈছে। গ্ৰেভি টাইপৰ মাংসখিনি খাই বৰ ভাল লাগে। আৰু মাংস মানে কি হয় জানেনে, মাংসৰ জোলটো খাই বেছি ভাল পাওঁ মই। আপোনালোকে কি ভাল পায় ক'বচোন। মানে ফ্ৰাইও ভাল লাগে, কিন্তু জোলটো হ'লে মানে বেছি ভাল লাগে। এয়া ৰেডি কৰা হৈছে এখন থাল, তাতে সকলোবোৰ দেখাই দিয়া হৈছে কেনেকুৱানো লাগিছে। ইয়াত আমাৰ এখন বইল দাইলো ইয়াত সংযোগ কৰি দিয়া হৈছে। মই যে কৈছিলোঁ এফালে যদি মছলা খোৱা হয়, আনফালে বইল আঞ্জা এখন থাকিব লাগে। ইয়াত দাইলখিনি আমাৰ বইলকেই বনাই দিছে। আৰু আজি আমাৰ ৰেচিপিটো কেনেকুৱা লাগিলে ক'ব। আৰু যদি ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব। আজিলৈ তেনেহ'লে ধন্যবাদ।